নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ৰয়িন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে পৰিজিত ব্লগছ। গতিকে ভিডিঅ'টো আজি ধামাকা হ'ব। ধামাকা মানে আজি মানে আমাৰ ওচৰৰ মানে ঘাগৰ নদীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পূৰা মজা মানে সন্ধিয়া সময়ৰ পৰিৱেশটো কেনেকুৱা হয় মানে আজি পূৰা টু জেড আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো চাব, সম্পূৰ্ণ চাব। এয়া পূৰা নাজাৰাটো চাওক, পূৰা মানে গধূলি সময় নাজাৰা পূৰা মজা কেনেকুৱা ইয়াত চেঁচা মানে হাৱা বহুত ধুনীয়া মানে ইয়াত পৰিৱেশটো মানে এনেকুৱা মজা হয় পূৰা চেঁচা চেঁচা হাৱা লাগি আছে ইয়াত পূৰা চাওক ন। হাই আমি ক'ত আছোঁ চাওক, মানে নিচিনা ফেৰী পূৰা ফেৰীৰ ওপৰত আছোঁ। এইকেইটা মানে পানীৰ পৰা মানে তলত যদি পৰে মানে এইকেইটা ছেফ গাৰ্ড পিন্ধি ল'বলৈ দিয়ে। এই চাওক জাহাজৰ পূৰা ভিতৰ ইয়াত হেণ্ডিমেনটো চাওক হেৰি দেখিছে ই এটা মানুহকেইটা চাওক জাল মাৰি আছে, পূৰা মাছ ধৰি আছে। ঘাগৰ নদীখন চাওক কেনেকুৱা মজা লাগিছে ভাই। ত' বন্ধুসকল আপোনালোকে মানে এতিয়া মই মানে এতিয়া ফেৰী পূৰা ভিতৰত যেনেকৈ মানে মানুহে এইটো পাৰ পৰা সিটো পাৰলৈ গ'লে যেনেকৈ বহি যায় ন, এইবিলাক ছিটবিলাক কি মজা আৰামত পূৰা এনেকৈ বহি যাব লাগে। এইবিলাক ছিটবিলাক দেখিছে মানুহ মানে পানী চানীয়ে পৰিলে মানে এইবিলাক মানে উপঙি যায়, মানুহটো মানে পূৰা পানীত উপঙি যায় আৰু পূৰা এইবিলাক চাওক পূৰা ছিটবিলাক এইবিলাক দেখিছে ছিটবিলাক চাওক কেনেকুৱা মজা পূৰা মজা লাগিছে। পূৰা একদম পূৰা চেঁচা চেঁচা হাৱা ইয়াত কেনেকুৱা মস্তি। এইখন চাওক নদী পূৰা এতিয়া নাজাৰাহে। এইটো পোৱালি মোৰ লগত আহিছে কুত্তা হাৰামি আহিছে পূৰা মজাকে। চাই থাকক ভিডিঅ'টো শেষলৈকে, পূৰা ধামাকা কৰি আছোঁ বন্ধুসকল। এইটো মানে মেচিনৰ ভিতৰৰ ইঞ্জিনটো যিটো ইঞ্জিন এটা মানে মানুহে এইখন ফেৰীতে উঠি পালে মানে যাব পাৰে সহজে। দেখিছে নাই এইবিলাক চাওক চাওক আঠিয়া পাত এডাল কিমান ডাঙৰ মেচিন এডাল। ৰাম ৰাম এডাল কিয় জাহাজখনৰ ভিতৰৰ অংশ এইটো দেই। এটা অলপ পানী আছে চাগে ন, পূৰা পানী দেখোন এখন গোটেইখন। रुको जरा सबर करो। তো আমি ফাইনেলি মানে মেচিনাৰখনৰ পৰা গুচি আহিলোঁ। এতিয়া ফাইনেলি আমি আহি আছোঁ এইপিনে। গোটেইখন চাওক আপোনালোকে কেনেকুৱা মজা হৈছে। এতিয়া সন্ধিয়া পৰিৱেশটো বহুত মজা লাগে ইয়াত মানে সন্ধিয়া পূৰা চেঁচা চেঁচা বতাহ মাৰি থাকে। এইবিলাক নিচিনা কেনেকুৱা বালি হৈ গ'ল এতিয়া মানে নদীখনে এতিয়া মানে পানী নাইকিয়া হৈ গৈছেতো, এতিয়া খৰাং হৈ গৈছে পূৰা। যেতিয়া বাৰিষা কাল আহিব তেতিয়া এইবিলাকত সুত হৈ থাকে আৰু এই নদীখনৰ মানে প্ৰত্যেক বছৰে মানে গৰাখহনীয়া হৈয়ে থাকে, মানে পূৰা গৰাখহনীয়া হৈ থাকে। এইখন পূৰা দেখিছে নাই পানী দুনি শুকাই মেলি পূৰা এখন মৰুভূমি হৈ তালৈকে নদীয়ে মানে পূৰা কঢ়িয়াই মানে গৰাখহনীয়া মাটি বালিবোৰ এইবিলাক দেখিছে নাই পূৰা। তো বন্ধুসকল এতিয়া মানে মই মানে নদীখনৰ মানে যোনটো ছাইডে আছিলোঁ ন, সেইটো ছাইডৰ পৰা মানে আগ ছাইডটোলৈ আহিছোঁ। আগ ছাইডো অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো ছাইডো মানে একদম চাই থাকিব আৰু ভিডিঅ'টো ধামাকা। रुको जरा सबर करो। লেতেৰা মোক কেমেৰা আগত চেণ্ডেল দি পাইছে চি এতিয়া গাইছ এইপিনে যাব পৰা নহ'ব দেখোন, বহুত মানে ঘূৰি যাবলগীয়া আছে আমি মানে বোকাত। এয়া ভৰি লাগি ধৰিছে মানে পূৰা। এতিয়া মানে অৱস্থা বেয়া হৈ গ'ল, পূৰা চপ্পল আমাৰ চিঙু হৈ গৈছে অৱস্থা। নলা আছে মৰিবলৈ বিচাৰিছে, দ আছে। জান ইউটিউবৰ কাৰণে তুমি জান দিম বুলি ভাবিছা নেকি? ফাইনেলি বন্ধুসকল মই মানে আহি গ'লো সিহঁতৰ লগতে। দেখিছে না বোকাত পূৰা হোটে এইখন দেখোন উৰুৱাই দিওঁ উটুৱাই দিওঁ গৈছে। এইখন পূৰা বাম হৈছে কেনেকুৱা মজা লাগিছে। ঐ মোবাইলটো পৰিলে গ'ল আকৌ আমাৰ দুটাত জীৱন ধ্বংস। কি ছাল লাগিছে। ঘৰত আজি এইবিলাক মতিলা বুলি ক'ব মায়ে ক'ব ক'ত মতিলা তুমি। বাৰু ভিডিঅ'টো আজি ইমানেই আছিল। চাই ভাল পালে যদি লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি পূৰা জেগা পাই ভিডিঅ'টো সামৰণি মাৰি দিছোঁ আৰু দেই।